কাৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ হৈছে তোমাৰ সময় আৰু গুৰুত্ব। যদি তুমি কাৰোবাক ভাল পাইছা, তেনেহ'লে ভালপোৱা এনেকৈ দিয়া যাতে তেওঁ তোমাক প্ৰবঞ্চনা কৰিবলৈও এশবাৰ ভাবিব লগা হয়। অপেক্ষা সিয়েই কৰে যিয়ে মনৰ পৰা কাৰোবাক ভাল পায়। সুখৰ মানুহ বিচাৰি তুমি তোমাৰ সুন্দৰ জীৱন নষ্ট নকৰিবা, কাৰণ এই পৃথিৱীত সুন্দৰ মানুহৰ অভাৱ নাই, কিন্তু সুন্দৰ মনৰ মানুহৰ অভাৱ। সকলোতকৈ সুখী ব্যক্তি সেইজনেই যাৰ প্ৰিয়জনে তাক বুজি পায়। প্ৰেম কৰিবলৈ যদি ভয় নকৰা, তেন্তে প্ৰেমৰ বাবে পৃথিৱীখনৰ সৈতে যুঁজিবলৈও সাহস কৰা। টোপনিৰ ওপৰতনো কি অভিমান কৰিবা, কাৰণ দোষী আচলতে সেই চেহেৰাটোৱেহে যিয়ে শুবলৈ নিদিয়ে।